হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাছ কেপচাৰলৈ। আজি এটা পাৰ্চেল আপোনালোকৰ লগত আনবক্সিং কৰি ভিতৰত কি আছে আপোনালোকক দেখুৱাই আছোঁ, আহক। পেকেজিংটো সঁচাই খুব ধুনীয়াকৈ কৰি দিছে, খুবেই ভাল লাগিছে। অলৰেডি আপোনালোকে গেছ কৰিব পাৰিছেই চাগে এয়া কি হয়, হয়নে? য়েছ, আপোনালোকে গেছ কৰাটোৱেই হয়। এয়া হৈছে এযোৰ নহয়, একচুৱেলি দুযোৰ চাদৰ মেখেলা, যিটো মই অৰ্ডাৰ পাইছিলোঁ আৰু মই আনিছোঁ এয়া মামনিছৱাৰ্ড্ৰব তিনিচুকীয়া বুটিকৰ পৰা। আৰু এয়া মোৰ বাৰ বুটিক হয়, যিটো আছে তিনিচুকীয়াত, মামনিছৱাৰ্ড্ৰব বুলি। আৰু তাতে খুব ধুনীয়া চাদৰ মেখেলা, শাৰী, গাউন, সৰু বাচ্চাৰ কাপোৰ সকলোখিনি পোৱা যায়। আৰু এই দুটা চাদৰ মেখেলা মই অৰ্ডাৰ পাইছিলোঁ, যিটো মই ডেলিভাৰ কৰিব যাম। তাৰে আগতে মই এবাৰ চাই লৈছোঁ। এয়া হৈছে স্কাই ব্লু কালাৰৰ এটা নেটৰ চাদৰ মেখেলা, খুব ধুনীয়া। ব্লাউজৰ পিচো আছে আৰু ৰেডি টু ৱেৰ হয়। এয়া হৈছে মেখেলা আৰু এয়া হৈছে চাদৰ। গোটেই চাদৰখনতে নেটৰ ৱৰ্ক আছে। খুবেই এটা পাৰ্টি ৱেৰ চাদৰ মেখেলা হয়। আৰু এয়া হৈছে এটা পাৰ্পল কালাৰৰ চাদৰ মেখেলা। ইয়াতো মেখেলা, ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিছত এক্সট্ৰা কৰি নেটো দিয়া আছে, যদি ইচ্ছা কৰে লগাব পাৰে। কালাৰকেইটা খুবেই ধুনীয়া কালাৰ আৰু খুবেই ভাল লাগিছে। চাওকচোন মোক কেনেকুৱা লাগিছে ক'ব আপোনালোকে। কাপোৰযোৰ বহুত ছফ্ট, মোৰ চুইয়ে ভাল লাগিছে, গাত লৈও বহুত ভাল লাগিছে, কাৰণ কোৱালিটিটো খুব ভাল। আৰু বুটিক পিছৰ এনেও কাপোৰৰ কোৱালিটি খুব ভালেই তেওঁলোকে মেইনটেইন কৰে। মই গোটেই কেইযোৰ ভালদৰে খুলি নেদেখাওঁ, কাৰণ এইটো মই ডেলিভাৰ কৰিব যাম। চাইছোঁ মই নিজেই বাৰু ভালকৈ, আৰু এই দুযোৰ মই গাত লৈ দেখাইছোঁ, খুবেই ধুনীয়া। আৰু ইয়াৰে যিটো ব্লাউজ পিচ হয়, এয়া চাওক, ব্লাউজ পিচটো খুবেই ডাঙৰ দিছে। যদি আমি ফুল স্লিভ চিলাব খোজোঁ তেনেহ'লে ভাল লাগিব। আৰু এয়া মোৰ দুগৰাকী ক্লায়েণ্ট। আপোনালোকে যদি বিচাৰে কণ্টেক্ট কৰিব পাৰে।